নমস্কাৰ। সমূহ ৰাজ্যলৈ পাৰিবাৰিক নিৰ্যাতন সম্পৰ্কে এটি গুৰুত্বপূৰ্ণ ঘোষণা। পাৰিবাৰিক নিৰ্যাতন হৈছে আমাৰ সমাজ সংস্কৃতিৰ ৰীতি নীতিত বন্ধমূল হৈ মহিলাৰ ওপৰত চলি অহা এক ব্যাপক অন্যায়। 2005 চনৰ পাৰিবাৰিক নিৰ্যাতনৰ পৰা মহিলা সুৰক্ষা আইন অনুসৰি পাৰিবাৰিক নিৰ্যাতন হৈছে এনে যিকোনো ঘটনা, ব্যৱহাৰ বা কাৰ্য যি এগৰাকী মহিলাৰ শাৰীৰিক অথবা মানসিক স্বাস্থ্যত প্ৰভাৱ পেলায় বা পেলোৱাৰ সম্ভাৱনা থাকে। এই আইনত পাৰিবাৰিক নিৰ্যাতনৰ বিভিন্ন প্ৰকাৰ নিৰ্দিষ্ট কৰা হৈছে। সেইবোৰ হৈছে শাৰীৰিক নিৰ্যাতন, মৌখিক আৰু আৱেগিক নিৰ্যাতন, যৌন নিৰ্যাতন, আৰ্থিক নিৰ্যাতন আৰু যৌতুকজনিত নিৰ্যাতন। যদি আপুনি নিজৰ ঘৰৰ কোনো মহিলাৰ ওপৰত শাৰীৰিক, মানসিক, যৌন, আৰ্থ-সামাজিক অত্যাচাৰ কৰিছে, তেনেহ'লে 2005 চনৰ ঘৰুৱা হিংসা আইনৰ অধীনত আপোনাৰ 3 বছৰ পৰ্যন্ত কাৰাবাস হ'ব পাৰে। অসমত পাৰিবাৰিক নিৰ্যাতন সম্পৰ্কীয় আইনখন ৰূপায়ণ কৰাৰ বাবে মূল বিভাগ হৈছে সমাজ কল্যাণ বিভাগ। আপোনাৰ বাবে উত্তম বিকল্পটো হৈছে এই আইনৰ মূল ব্যক্তি সুৰক্ষা বিষয়াজনক লগ ধৰা। জিলা সমাজ কল্যাণ বিষয়াজনেই হৈছে সুৰক্ষা বিষয়া। এওঁ ভুক্তভোগী মহিলা আৰু আদালতৰ সমন্বয়ৰক্ষী হিচাপে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। তেওঁ পোনপটীয়াকৈ আনকি টেলিফোন বা ইমেইল যোগেও অভিযোগ গ্ৰহণ কৰে আৰু প্ৰয়োজন সাপেক্ষে মহিলাগৰাকীৰ হৈ আবেদন দাখিল কৰে। মহিলাগৰাকীয়ে আইনী সাহায্য, নিৰাপদ আশ্ৰয় আৰু আৰ্থিক সকাহ লাভ কৰাটো তেওঁ নিশ্চিত কৰে আৰু মহিলাগৰাকীয়ে পাব পৰা বিভিন্ন সেৱা সম্পৰ্কে তথ্য প্ৰদান কৰে। পাৰিবাৰিক নিৰ্যাতনৰ গোচৰ দিবলৈ অন্যান্য বিকল্পসমূহ হৈছে পুলিচৰ বিনামূলীয়া হেল্পলাইন নম্বৰ 100 আৰু উইমেন হেল্পলাইন নম্বৰ 181ত যোগাযোগ কৰক। বিনামূলীয়া আইনী সাহায্যৰ বাবে জিলা আইন সেৱা প্ৰাধিকৰণ, ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটিৰ কাষ চাপক আৰু প্ৰতিখন জিলাত থকা ওৱান ষ্টপ চেণ্টাৰলৈও যাব পাৰে। এই চেণ্টাৰসমূহত অস্থায়ীভাৱে আশ্ৰয়ৰ ব্যৱস্থা আছে। যদি আপুনি পাৰিবাৰিক নিৰ্যাতন সম্পৰ্কে আলোচনাৰ প্ৰয়োজনীয়তা অনুভৱ কৰে, তেন্তে পৰিয়াল পৰামৰ্শদান কেন্দ্ৰ, ফেমিলি কাউন্সেলিং চেণ্টাৰলৈও যাব পাৰে। পাৰিবাৰিক নিৰ্যাতনৰ নিজেই অন্ত নপৰে। ই আইনী বিৰোধী। মৌন হৈ নাথাকিব। ইয়াৰ বিৰুদ্ধে মাত মাতক। ধন্যবাদ।